গাইস অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছো। আজি কি কৰি খাম আপোনালোকে চাই থাকক। আজি ঘৰত বহি বহি আমনি লাগি গৈছে, এই কাৰণে আজি আপোনালোকক কি বনাই খাম দেখাই দি মোৰ কোৱাও হ'ব, আপোনালোকৰ চোৱাও হ'ব। এই কাৰণে চাই থাকক, আজিৰ ভিডিঅ'টো খুব চাবলৈ ভাল হ'ব। আজি মই কি বনাম চাওকচোন। এয়া চাওক, আজি আপোনালোকৰ ওচৰত লৈ আনিছো একটা ৰেচিপি বনাই খাম। আপোনালোকে চাই থাকক, আজিৰ ভিডিঅ'টো খুব চাবলৈ ভাল হ'ব। ঘৰত বহি বহি আজি বহুত আমনি লাগি গৈছে, এইটোৰ কাৰণে এইটো আজি বনাই খাম বুলি। এয়া চাওক, নহৰু আৰু আদা, কেঁচা জলকীয়া, পিঁয়াজ আৰু ডিম, বিলাহী, মেগী 4টা আৰু এয়া ফুলকবি সৰু চাই একটা আৰু আলু এটা। এয়া চাওক, আলু এটা আৰু এয়া মোৰ ফেভাৰিট কি এয়া গাইজ কৈ চাচোন আপোনালোকে, এয়া মোৰ ফেভাৰিট সৰিয়হ। এয়া মোৰ ফেভাৰিট সৰিয়হ। আপোনালোকে চাই থাকক, ভিডিঅ'খন শেষৰ পৰা শেষলৈ চাই থাকক গাইজ। এয়া চাওক, এয়া মই এতিয়া বনাম, আপোনালোকক দেখাই দিম কেনেকৈ মই বনাই খাম। চাই থাকক। এতিয়া ইয়াতে জুই জ্বলাম। চব আজি মোৰ চোতালতে হ'ব কানা। এয়া চাওক, গামলা এটা আনি থৈছো, এয়া পানী এখল, এইটো কেৰাহী, ইয়াতে এনেকৈ কৰি দিম। চাই থাকক আজিৰ ভিডিঅ'। আপোনালোকে হেলা হ'লে এনেকৈ বনাই খাব। আজি বহুত বহি বহি বৰিং লাগিছে, এইকাৰণে এইটো বনাই খাম। আপোনালোকে চাই থাকক। দুইটা তিনটা চাৰিটা পাঁচটা। চাই থাকক গাইজ, আজি ৰাস্তা কাষতে একেবাৰে মই মেগী বনাই খাইছো। আপোনালোকে চাই থাকক। এইফালে এতিয়া পানী দি কমপ্লিট কৰিলো। পোৱা কিমান ইয়াত আছে 30 টকীয়া মাছ আহিছে। কোনটো কিমান? পোৱা 30 টকা। 30 টকা পোৱা। একেটাই মাছ। তালে গৰৈ মাছ কেইটামান আছে। একেটাই আছে। একেটাই আছে। মাছ এটা গেলালৈকে চাইছে। মাছ গেলা নহয়, মাছ এটা বঢ়িয়া হৈছে। ক'ত গেলিছে? ধুনীয়া ধুনীয়া মাছ। এপোৱা দিয়ক। এতিয়া মই মাছ কিনিম, একদম ঠিক সময়তে মাছ পাৰবে আনি দিলে ভালে হৈছে। এতিয়া মেগীৰ লগত ডিম আৰু মাছ মিক্স কৰি খাম। চাই থাকক আপোনালোকে। এতিয়া ফাইনেলি দাদাৰ পৰা মাছ এপোৱা লৈ ল'লো। ক'ৰ পৰা আহিছে দাদা? মই হাতীৰ পৰা আহিছো। হাতীৰ পৰা। ফাইনেলি মাছ লৈ হৈ গ'ল। এতিয়া আপোনালোকক চাই থাকক কি ৰেচিপি বনাই খাওঁ। মেগীটো দি লওঁ আগত, চাই থাকক আপোনালোকে। এবাৰ মেগীটো আগত লগাম এতিয়া। চ' গাইজ, ফাইনেলি এতিয়া মেগীটো উতলি আছে মেগী। এতিয়া মেগী উতলি আছে। এতিয়া ডিম আৰু ফুলকবি পূৰ্ণ কৰি দেখাই দিমগৈ আপোনালোকক। চাই থাকক। এয়া ডিম আৰু ফুলকবি আলু লগোৱাৰ পাছত এইটো সৰিয়হ, মাছ, নহৰু, আদা, পিঁয়াজ এইবোৰ লগাম আৰু তাৰ পাছত লাষ্টত বিলাহী। মেগীটো উতলিছে, হৈ গৈছে আৰু এয়া চাহ। ইমান টেষ্টি লাগিব। এতিয়া ইয়াত আদা, নহৰু, কেঁচা জলকীয়া, পিঁয়াজ এইবোৰ এতিয়া ঢালিম, কাৰণ এই বস্তুবোৰ অকণমান গোটা গোটাকৈ চুবাব পালে মানে বহুত ইণ্টাৰেষ্টটো বেলেগ ধৰণৰ হয়। সেইকাৰণে গাইজ এইটো মই অকণমান গোটা গোটাকৈ লগাই দিছোঁ। চাওক, এয়া এইটো চাওক
সৰিয়হ আছে, মেইন বস্তুটো সৰিয়হ আছে। এইটো একেবাৰে লাষ্টতে লগাম, যিহেতু এইটো পটাপট সিজোৱা বস্তুটো, সেইকাৰণে অকণমান কেঁচাকৈ চুবাব লাগে বস্তু। যিকোনো বস্তু কেঁচাকৈ চুবাব লাগে, তেতিয়া ইণ্টাৰেষ্টে বেছি। তো এয়া চাওক, এতিয়া বিলাহীটো লগাম, কাৰণ বিলাহীটো অকণমান মিহি মিহিকৈ কাটি লৈছোঁ। এইটো টেঙা বস্তু, এইকাৰণে অকণমান মিহি মিহিকৈ কাটিলে মানে একবাৰ চুবাওঁতে লাগি নধৰাকৈ মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া বিলাহীটো ইয়াত উতলি আছে, এয়া চাওক, এতিয়া বিলাহীটো ঢালিলোঁ। গাইছ, আপোনালোকেও এনেই থাকিলে বনাই খাই চাবচোন, কিমান ইণ্টাৰেষ্ট লাগে। এয়া একেবাৰে লাষ্টত সৰিয়হটো লগাম। তো ফাইনেলি মোৰ মেগী হৈ গ'ল। এতিয়া কাৰণ চাওক গাইছ, কিমান মজা লাগিছে, কালি টেষ্টি লাগিব, চাই থাকক। এচা মোৰ মেগী বনাই হৈ গ'ল, এতিয়া খাম। তো গাইছ ফাইনেলি বনাই হৈ গ'ল, এতিয়া খাম আৰু আপোনালোকে চাই থাকক। এচা এইবোৰ এতিয়া মই খাম, এয়া চাওক, এতিয়া এইটো খাম মই, চাই থাকক আপোনালোকে। এনেকৈ থ'ম। गरम गरम के खाब लगे बस्तु खूब इंटरेस्ट बेसी। हेलो गाइस, तो हम लोग इसको खा रहे हैं ना, तो हम लोग इसको ही खाते रहेंगे। कैसा लगता है? अच्छा लगता है। अच्छा लगता है? हाँ, बहुत अच्छा लगता है। तो हम लोग मैं बैठ के खाऊंगा गाइस, तो आप लोग देखते जाइए। अरे ये तो बहुत गर्म है, क्या कर मैं दर्द खेल लेते हैं। यदि को आप लोगों को भी खाना चाहिए तो बना के खा लीजिए। अच्छा लगे तो लाइक कमेंट शेयर कर देना। ধৰিব লাগে, খাব লাগে এনেকা। हेलो भी खा के देखिए। চাওক গাইছ, খাই আদায় কৰিছোঁ কদম। চাওক অকণমানেই আছে আৰু, এই কেঁচা জলকীয়া ফুলকবি পানী খাই খাই দিম। खत्म टमाटर। इधर मैं हाथ भी खा रहा हूँ। दांत मेरे टूट रहे, इसीलिए मैं इसको चबा रहा हूँ। खत्म है, देखो एकदम खाए।
গাইজ আজিৰ ভিডিঅ'টো কেনেকা লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব টাটা।